Hello everyone, welcome back to my another mini vlog. ভাবিছিলো এমটেক লাইফত অলপমান এনজয় কৰিবলৈ পাৰিম, কিন্তু তেনেকুৱাচোন এতিয়ালৈকে হোৱাই নাই। ক্লাছৰ ওপৰত ক্লাছ এতিয়াও কৰিব লগা হৈ আছে। তথাপি আজি যিহেতু আমাৰ অকল দুটাই ক্লাছ আছিল, 11:30 মই ফ্ৰী হৈ গলো। সেয়ে ভাবিলো আজি অলপ দাদা ৰুমৰ পৰা আহোঁগে। মানে আজি ৰিটাৰ্ণ হোৱাৰ মোৰ প্লেন নাই, দুদিন পিছত মই ৰিটাৰ্ণ হ'ম। ইফালে সৰু পেহীও আহিছে দাদাৰ ৰুমলৈ, পেহীকো লগ কৰা হ'ব। দাদাটো দিনত কামত ওলাই যায়, পেহীয়ে ৰুমত অকলে থাকিব লগা হয়। পিছে মোৰ দাদা থাকে মিলন নগৰত। এতিয়া সন্ধিয়া পেহী আৰু মই ওলাই গলো অলপ টাউনৰ ফালে, অলপ বস্তু কিনিবলৈ আছে। সেয়ে ফাৰ্ষ্ট আমি আহি গলো বিশাল মেগা মাৰ্টলৈ। পেহীয়ে বস্তুবোৰ কিনি আছে, মই জাষ্ট চাইহে আছো। দাদাই কল কৰিলে, বোলে তাৰ কাৰণে অফিচৰ পৰা ছুটি হ'ল। সেয়ে সিও চিধা বিশালত সোমাই দিলেহি, যিহেতু আমি ইয়াতে আছো। চাওকচোন নাইকে আমাৰ বহুত কেইটাই বজাৰ ওলালে। টাউন যিহেতু আহিছো, পেট পূজা নকৰিলে হ'বনে। তিব্বতীয়ান ৰেষ্টুৰেণ্টত আহি ইয়াৰ স্পেচিয়েল থুপ্পা খালো মই। দাদা আৰু পেহীয়ে চাওমিন আৰু ম'ম' খালে। ফাৰ্ষ্ট টাইম টাউনলৈ আহিছে, সেয়ে দাদাই পেহীক অলপ বুজাই আছে ডিব্ৰুগড়ৰ বিষয়ে। আজিলৈ ইমানেই।